Radhe Krishna 2025 last December কুম্ভ ৰাশিৰ কাৰণে কেনেকুৱা হ'ব ইংলিছত আমি Aquarius বুলি কেনে কওঁ আৰু এওঁলোকে ইয়াৰ সাইন হয় তো আপোনালোকৰ কেনেকুৱা হ'ব পাৰে ভাল বেয়া যি আছে সিম্পলি এটা গাইডেন্স লৈ লম গডেছ অৰিকেল ডেকৰ পৰা এখনে কাৰ্ডছ লম কাৰ লগত আপোনালোকে কানেক্ট কৰিব আৰু টেৰটৰ গাইডেন্স লম যে কি কৰিলে আপোনালোকে ওভাৰকাম কৰিব পাৰে ভাল হ'ব আপোনালোকৰ ঠিক আছে সফল কৰি আছো এঞ্জেলছ প্লিজ গাইড কৰিবা কুম্ভ ৰাশিৰ কাৰণে কেনেকুৱা ধৰণৰ গাইডেন্স আহিব ফাৰ্ষ্ট সেকেন্ড থাৰ্ড ওকে কুম্ভ ৰাশি আপোনালোকৰ কাৰণে বহুত ভাল দ্য ডাবাৰ্স ফাৰ্ষ্ট কাৰ্ড হৈছে লভাৰ কাৰ্ড আহিছে ইয়াতে যে আপোনালোকে ইমোশনেলি যাৰ লগত কানেক্টেড হয় হাজবেণ্ড ওয়াইফ বা ৰিলেশনশিপত আছে আৰু কিবা যদি আপোনালোকৰ লং ডিস্টেন্সত আছে তেতিয়াহ'লে এইটো মাহত আপোনালোকে লগ পাব পাৰে আপোনালোকে গেট টুগেদাৰ কৰিব পাৰে ক'বাত যাব পাৰে ফুৰিবৰ কাৰণে আৰু কমিউনিকেশ্যন আপোনালোকৰ বহুত বেছি ভাল হ'ব তো এইটো মাহ আপোনালোকৰ ষ্টাৰ্টিঙতে বহুত বেছি ভাল ঠিক আছে ইমোশনেলি আপোনালোকে বহুত বেছি বেটাৰ পজিশনত থাকিব ইয়াতে আহিছে হাই প্ৰিষ্টেছ অবভিয়াছলি আপোনালোকে যদি ইমোশনেলি ইমান বেছি সিচুৱেশ্যনত ভালত থাকিব আপোনালোকে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে যোনটো ভাইব্ৰেশ্যন আছে সেইটো একদম সেটেল থাকিব বেলেন্স থাকিব ঠিক আছে ইয়াতে আহিছে যে নিউ ষ্টাৰ্ট আপোনালোকে কিবা কৰিব পাৰে হয়তো কিবা নতুন কামত যাব পাৰে নতুন স্টাৰ্টিং হ'ব পাৰে আৰু কিবা এটা নতুন ভাল কমিউনিকেশ্যন হ'ব পাৰে নিউ ৰিলেশ্যনো হ'ব পাৰে বা নতুন জব অপৰচুনিটি হ'ব পাৰে যিকোনো মানে সিচুৱেশ্যনৰ পৰা আপোনালোকৰ এটা নিউ ষ্টাৰ্ট ইয়াতে দেখুৱাই আছে ঠিক আছে আৰু ইয়াতে কিবা এটা কোনোবাই জাষ্টিস পাই আছে কিবা যদি আপোনালোকে বিচাৰি আছিলে বহুত দিনৰ পৰা তেতিয়াহ'লে সেই উইশ আপোনালোকৰ এইটো মাহত ফুলফিলমেন্ট দেখুৱায় ঠিক আছে আপোনালোকৰ কাৰণে গুড নিউজ আহিছে সাগে কুম্ভ ৰাশিৰ কাৰণে তো এঞ্জেলছৰ পৰা গাইডেন্স আমাৰ হৈ গ'ল গডেছ অৰিকেল ডেকৰ পৰা আমি লৈ ল'ম যে কাৰ লগত আপুনি ডিভাইনলি কানেক্টেড থাকিব আপোনাৰ কাম আৰু বেছি ভাল হ'বৰ কাৰণে ইয়াতে আহিছে আপুনি সীতা মাতাৰ লগত কানেক্ট কৰিব লাগে এইখন কাৰ্ড চাওক যে আপুনি ইমোশনেলি নিজকে যিমান পাৰে সিমান ডিভাইনৰ লগত কানেক্টেড হ'ব লাগে যিমান আপুনি স্যাটিসফ্যাকশন লেভেল আপোনাৰ হাই হ'ব সিমান আপুনি হাই ভাইব্ৰেশনত থাকিব আৰু সিমান আপুনি বস্তুবিলাক নিজৰ ফালে এট্ৰাক্ট কৰিব যিটো বস্তু আপুনি নিজৰ লাইফত বহুত টাইমৰ পৰা বিচাৰি আছে আপুনি যদি মেডিটেশন কৰে বা ধ্যান কৰে বা পূজা পাঠত আপুনি বহি কেনে অলপ দেৰি আপুনি যদি কিবা এনেকুৱা ধৰণৰ কাম